আজিৰ দিনটোৰ বাবে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ তিনিটা খবৰ লৈ আহিছোঁ। সেই খবৰ তিনিটানো কি আহকচোন আমি জানো। তো নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। তো প্ৰথম খবৰটো হৈছে আপোনালোকৰ দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন আঁচনি মুকলি কৰা হৈছে আৰু সেই আঁচনিখনৰ নাম হৈছে প্ৰেৰণা আঁচনি। আৰু এই প্ৰেৰণা আঁচনিৰ যোগেদি দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব মাহেকত ৩০০ টকাকৈ লাভ কৰিব আৰু তেখেতসকলে এই টকা নিজৰ কিতাপ বহি আৰু পুষ্টিকৰ খাদ্য সামগ্ৰী কিনাৰ বাবে প্ৰতি মাহে ৩০০ টকাকৈ লাভ কৰিব। আৰু তেখেতসকলে এই টকা লাভ কৰিবলৈ কাৰণে তেখেতসকলে প্ৰপত্ৰ জমা কৰিব লাগিব আৰু তেখেতসকলে প্ৰপত্ৰ জমা কৰাৰ কাৰণে ১ ছেপ্টেম্বৰৰ পৰা ৩১ অক্টোবৰলৈকে এই সময়সীমা বান্ধি দিয়া হৈছে। তেতিয়াই তেখেতসকলে প্ৰত্যেক মাহতে ৩০০ টকাকৈ লাভ কৰিবলৈ সুবিধা পাব। দ্বিতীয় খবৰটো হৈছে আমাৰ অংগনবাড়ী কৰ্মীসকলৰ বাবে। অংগনবাড়ী কৰ্মীসকলৰ বৰ্তমান এতিয়া আপোনালোকৰ ৮,০০০ টকালৈ দৰমহা বৃদ্ধি কৰা হ'ব আৰু অংগনবাড়ী কৰ্মী যিসকল সহায়িকা আছিলে সেই সহায়িকাসকলৰ দৰমহা এতিয়া আপোনালোকৰ ৪,০০০ টকালৈকে বৃদ্ধি কৰা হ'ব। ৩ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে গাঁও প্ৰধানসকলৰ বাবে যিসকল গাঁও প্ৰধান আছে গাঁও প্ৰধানসকলৰ বৰ্তমানে দৰমহা ৯,০০০ টকাৰ পৰা ১৪,০০০ টকালৈকে দৰমহা বৃদ্ধি কৰা। এই তিনিটা গুৰুত্বপূৰ্ণ খবৰৰ পৰা কোনটো খবৰ আপোনালোকক বেছি ভাল লাগিলে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।